Hello everyone. Hello Kodiama. Hello. আজি আহি পাইছো দিল্লীৰ পৰা এইবোৰ সব মুখত ঘাঁ চা লগাই আনিছো মায়ে কৈছে কি কৰি আনিছ মুখখন মুখৰ অৱস্থাই নাই কি কবদু বাকি কেটা ভিডিও মই আপলোড কৰিম কিন্তু মানে বনাব সময় পোৱা নাই আৰু কথাটো হৈছে যে একে নিচিনা ভিডিওবোৰ দি থাকিলে আমনি লাগে তো আজি কিবা বেলেগ এটা দিলো তাৰ পিছতে ইটো ভিডিও দিম কি কোৱা হ'ব আজিটো মাংস আজি আমি কি কৰিম আজি আমি পাৰ চৰাই মাংস খাম আমাৰ খুৰাই মই আহিম বুলি তেওঁ মানে কৈ আছে কি পাৰ চৰাই মাংস পাৰ চৰাই আনি থৈছে মোক খোৱাবৰ কাৰণে তো আমি এটা পাৰ চৰাই মাংস বনোৱাকে অকমান চাও নে কি কয় আহি যাওক খুৰা আছে আমাৰ খুৰাই একদম পাৰ চৰাই মাংস ৰান্ধিবলৈ পুৰা পাৰ চৰাই মাংস ৰান্ধিব তাকো জুইত টেষ্টি হ'ব খাবলৈ এইবোৰ কিবা কিবি এইটো নেদেখাও এইটো মানে কিছুমানে বেয়াও পায় ন তো এইটো মানে আমাৰ নহৰু চহৰু চব আদা পিচি থৈছে কাটি থৈছে চব কলডিল আছে কলডিল কি কৰিলা কলডিল খিনি এফালে আনি দিয়া মা এইটো কলডিল আৰু পাৰচৰাই মাংস বনিব আজি তো আমি কলডিল পাৰচৰাই খাম আৰু নিৰঞ্জন দা আছে নিৰঞ্জন দাই মাংস ঠিক কৰি আছে দৈ বনাইছে মোলে মহৰ দৈ কি আমাৰ ইয়াতে লাইভষ্টক ৰিচাৰ্চ ইনষ্টিটিউটটো আছে য'ত গাখীৰ বিকি থাকে তো সুবিধা হয় দৈ মহৰ দৈ পাওঁ আমি গৰুৰ দৈ পাওঁ আৰু বহুত দিনৰ মূৰত ঘৰ আহিছোঁ অকণমান খিনাই মেলি আহিছোঁ দুখ লাগিছে হ'ব আজিৰ পৰা আকৌ খুৱাই ষ্টাৰ্ট কৰিম হৈ যাম চব ৰেডি হৈ গৈছে পিঁয়াজ কটা হৈ গ'ল তাৰপিছতে আমাৰ এইটো কলডিল হৈ গ'ল আদা নহৰু হৈ গ'ল আমাৰ খুৰাই কিবা পানী গৰম কৰিছে এইটো কিবা কৰিব পানী গৰম কৰি পিনে নিৰঞ্জন দাই মাংস কাটি আছে চবে পাৰ মাংস ভাল নাপায় বাট পাৰ মাংসটো বহুত ভাল হয় হেল্থৰ কাৰণে মানে মোৰ নিচিনা মানুহৰ কাৰণে পাৰ মাংস বহুত ভাল হয় এনাৰ্জি দিয়ে তো খুৰাই আনি বিচাৰি থৈছে কি মই আহিম তো পাৰ মাংস খাম বুলি তাৰপিছতে আৰু কি বুলি কয় খুৰাটো কেনিবা গ'লগে আৰু মই নাথাকোতে খুৰাহঁতে খুব পাৰ্টি কৰিছে একদম ডাঙৰ ডাঙৰ ব্ৰইলাৰ মাংস আনি খাইছে মইতো এতিয়াও ল'বলৈ আছে হয় নে খুৰা আপুনি কিমান খালে মই নাথাকোতে মোলে মনতে নেপেলাই নিজে নিজে খাই থাকে একদম মাংস দিব মাছ সেইকাৰণে আজি মোৰ কাৰণে পাৰ চৰাই আনি থৈছে আমি এতিয়া দেখাম সেয়া মোৰ কাৰণে আৰু এইফালে পাউৰা বুলি কয় পাৰ চৰাইটো আমি পাৰ চৰাই কওঁ ইয়াতে পাউৰা কয় তাৰপিছতে আমি এতিয়া খুৰাই বনাইলো পানীটো কেলে গৰম কৰিছে খুৰা মাংসত দিবলৈ পানীও গৰম কৰি থৈছে মাংসটো ৰেডি হৈ লওক তাৰপিছতে খুৰাই কেনেকে টেষ্টিকে বনাই বহুত টেষ্টি বনাই টেষ্টিকে বনোৱা মই দেখাই দিম আপোনালোকক চাই থাকক সেইকাৰণে আলু ভজা ষ্টাৰ্ট কৰিছে আলু ফ্ৰাই কৰিছে প্ৰথমতে কেনেকে বনাই মই দেখাই আছো খুৰাৰ টেষ্টি ৰেচিপি চৰাই কিয় খাব লাগে আমি আপোনাৰ লো প্ৰেছাৰ যদি হৈ থাকে তেতিয়াহ'লে পাৰ মাংস খাব লাগে হা প্ৰেছাৰটো হাই হৈ যায় আচ্ছা আমাৰ খুৰাই সেইকাৰণে পাৰ চৰাই মাংসকে খুৱাই থাকে মোক অকল এই আমাৰ খুৰাই আলু ফ্ৰাই হৈয়ে গ'ল এটা কথা যে জুইত যদি বনোৱা যায় খানা বহুত টেষ্টি হয় খাবলৈ আমি নৰ্মেল গেছত যেনেকে বনাওঁ তাতছে যদি জুইত বনোৱা যায় বহুত টেষ্টি হয় এতিয়া কি কৰিব খুৰা তেল দি এতিয়া মাংসটো ফ্ৰাই কৰি আদা নহৰু এইবিলাক ভাজি দিম তেল দিছে আকৌ বোলে মাংস ফ্ৰাই কৰিব আদা নহৰু দিব আমাক খুৰাই কৈ আছে এয়া আমাৰ কলডিল এইটোতো আদা নহৰু ন জ্বলা কেইটা দিছে সৰু জ্বলা দিছো আমাৰ কলা জ্বলা দিছো মই জ্বলা খাব নোৱাৰো যে সেইকাৰণে জ্বলা দিলে মই চিঞৰি থাকো জ্বলা নহয় আচ্ছা ঠিক আছে হালধি নে হালধিটোক আকৌ ৰাতি হালধি বুলি নকয় ৰং বুলি ক'ব লাগে সদায় শিকায় এইটো কিন্তু মই পাহৰি যাওঁ মাংস ৰেডি হৈ গ'ল খাবলে তো কিছুমানে বেয়া পাব পাৰে কাৰণ কিছুমানে পাৰ চৰাই মাংস বেয়া পায়
ক'ব পাৰে মোক, কিন্তু মোৰ নিচিনা মানুহৰ কাৰণে মানে পাৰ চৰাইটো বহুত দৰকাৰী হয়, কাৰণ মই বহুত উইক হয়, তো মই পাৰ চৰাই খাব লাগে কেতিয়াবা কেতিয়াবা। চ' সেইকাৰণে তেওঁলোকক কৈছোঁ বেয়া নাপাব, বাট দেখাইছোঁ আৰু এটা নৰ্মেল ব্লগ কাৰণে। চ' ভাবোঁ সকলোৱে এনজয় কৰিব মোৰ ব্লগটো। এইটো আমাৰ পিছফাল হয়, পিছফালটো জুই আছে তাতে, আৰু পাৰ চৰাই মাংস বনি আছে, প্ৰায় পাৰ চৰাই খাই দিলে। এয়া আমাৰ নিৰঞ্জন দা, ঘূৰাই চাই দিয়ক নিৰঞ্জন দা। আমাৰ নিৰঞ্জন দাই এই চব মাংস যোগাৰ কৰি দিয়ে মোৰ, যেতিয়া যি খাব লাগে। এইটো গৰডাল দেখাইছে মাংস কটাৰ। দিছে খুৰাই মাংসখিনি দিলে ধুনীয়াকে, লৰাই আছে, জুইও আছে ইয়াতে। একো নিদিয়ে, মছলা একো নিদিয়ে, কিন্তু খাবলৈ বহুত টেষ্টি হয়। কি বা বনাই খুৰাই আমাৰ, কেনেকে বা বনাই। এইটো চাগে, এইটো আগতে আমাৰ সৰুতে বহুত আছিলে, আজিকালি নাই এইটো পাবলৈ টৰ্চ, হয়নে? এইটো আগতে আমি খুব লৈছিলো এভৰিডে বেটেৰী খাই যোতে, আজিকালি বহুতে কম আছে। কিছুমান বস্তু নাইকিয়া হৈ গৈছে, যেনেকে আমাৰ ৰেডিঅ'টো নাই, এইটো টৰ্চটো নাই। কি বা কৰিছে এতিয়া নিৰঞ্জন দাই, খুব চাফা কৰিছে। এয়া টৰ্চ ঠিক কৰিবলৈ লাগিছে, ৰ'ব। বেটেৰীটো কেলে ইয়াত দি থৈছে? আচ্ছা, এনেকুৱা এইবোৰ আগতে সৰুতে খুব আছিলে আমাৰ, আমি সৰুতে পাইছিলো, এতিয়া কিন্তু নাইয়ে। বেলেগ বেলেগ ৰেডিঅ' নাই, ৰেডিঅ' এটা দুটা মানুহৰ ঘৰত পোৱা যাব। এনেকুৱা টৰ্চবোৰো চাগে এটা দুটা মানুহৰ ওচৰত, এটা দুটা মানুহৰ ওচৰত পোৱা যাব। এনেকে অকমান সিজিবলৈ দিব, তাৰপিছতে খাম আৰু। ভোকো লাগিছে অকমান অকমানকে। ইমানখিনি বস্তু পাইছিলো, আমিতো ইমান ডাঙৰ নহয়, খুৰাহঁতে যিমানবোৰ বস্তু পাইছিলো আমি তাৰ আধা বস্তু পাইছো। আৰু আমি এতিয়া যিমানখিনি বস্তু আগতে পাইছিলো, এনেকুৱা টৰ্চ বা কিবা হওক, তো আজিকালি জেনেৰেশ্যনটো তাৰ আধা পাইছে। আজিকালি সিহঁতে চিনিয়ে নাপাব চাগে, ৰেডিঅ' শুনাৰ চাগে কাৰো নাই। আমি আগতে শুনিছিলো, কিন্তু যুৱবাণী দিয়ে, তাৰপিছতে ৰাতিপুৱা ৰাতিপুৱা এইটো আহে, সপোন দুৱাৰাৰ ইংলিছৰ গ্ৰামাৰৰ শিকায় আমাক, আৰু বহুত আছিলে তেনেকুৱা। আমি পাইছিলো ঢোলে ডগৰে, আজিকালি নাইকিয়াই হৈ গৈছে এইবোৰ বস্তুবোৰ লাহে লাহে। চব আৰু ডিজিটেলাইজ হৈ গৈছে, মোবাইলৰ লগতে চব ব্যস্ত থাকে। চব মোবাইলতে গুচি গৈছে। যাৰ ল' প্ৰেচাৰ আছে সিহে খাব, হাই প্ৰেচাৰ থকা মানে কিন্তু ভুলতো নাখাব পাৰ চৰাই মাংস, উঠে আমাৰ পাউৰাৰ মাংস। অকমান সিজিবলৈ দিব, তাৰপিছতে খাম আৰু। ভোকো লাগিছে অকমান অকমানকে। ঘৰতটো আহিলো, এতিয়া নাজানো মায়ে মোক মিছ কৰিলে নে নাই। মই কিয় নকৰিম, সদায় মনত পৰিছে। যাওঁতে কিমান চিন্তা লাগিছে। কি চিন্তা লাগিলে? মই চিন্তা কেলে নালাগিব, অকলে অকলে গৈছো, কিবা হৈছে নি। অহা দিনাখন কিমান মিছ কৰিছো। মোৰ মাজতে মোক মিছ কৰিছে। লেট্ৰিন কৰিছো আহি থাকোতে, মইহে জানো কিমান মই ৰাতিটো হোৱা নাই, চিন্তা কৰিছো কি খাইছ বা কি কৰিছ, কিজানি লেট্ৰিন বেছি হৈছে নি, সেইটোও ভয় লাগিছে। আকৌ এইটো কেলেনো কৰিছা চবকে, কোৱা কেলে নকম, আকৌ ইজনীয়ে কৈ দিলে বোলে আহি জ্বৰ উঠে, সেইটোও ভয় লাগি আছে। সঁচাকে জ্বৰ উঠিব নি? সেই চাইণ্টিষ্টজনীয়ে ক'লে বোলে জ্বৰ উঠে আহিলে দেলহিৰ পৰা, এবাৰ ঠাণ্ডা হয় এবাৰ গৰম হয়, সেইকাৰণে মোৰ ভয় লাগি আছে কেনেবাকে জ্বৰ হ'ব নি বাটত। তেতিয়াহ'লে কি মিছ কৰা নাই নি? আকৌ কিবা খাবলৈ হ'লে মনত পৰে, কি খাইছে বা জ্বলা খাব নোৱাৰো সেইটো গম পাওঁৱেই, সেইটো কাৰণে মিছ কৰিছোঁ, বহুত মিছ কৰিছোঁ। আজি আহিলত মনটো ভাল লাগিছে আৰু আজি আহিলত এনেই ভাল লাগিছে, মানে থাকি ভাল লাগিছে। লাগে গালিয়ে পাৰা, মই গালি নাপাৰো দেই, মায়ে মোক গালি পাৰে। মায়ে কৈছে বকিয়া থাকে মোক এনি টাইম, আৰু এইটো কথা এনেই কৈ আছে। কিন্তু মই বকো অকল পঢ়ালৈ বকো, আৰু ভাল কথালৈ বকো, মই বেয়া কথা নবকো। মই সদায় পঢ়া কথাটোৱে কওঁ, বকা সেইটোৱে মোৰ এটা ৰিজন, বেলেগ নাই। নোৱাৰে মোক কোনো মৰমে নকৰে, সদায় মৰম কৰোঁ, সেইকাৰণেতো এতিয়া ঘৰৰ পৰা আহি তোৰ লগত আছো ন। চৰাই মাংস হৈ গৈছে, এতিয়া মোক টেষ্টিং কৰিব দিছে। এইটো চবচে ভাল লগা সময় হয় মাংস বনালে, টেষ্টিং কৰাটো। দিয়ক সোনকালে খাওঁ, আমাৰ চামুচ এটা আনা।
এইটো বৰল নেকি? বৰং আৰে বৰল এটা আকৌ আহিছে দেই, সেইদিনাখন মোক ফুটিছে। টমেটো মই এতিয়া আঞ্জা টেষ্ট কৰিম, আঞ্জা। টেষ্টি হৈছে। অকমান সিজিব লাগিব নেকি হেৰিটো, কলডিলটো। নিমখ ঠিকে আছে। হৈ আছে মাংস খালো, মই টেষ্ট কৰিলো, মজা হৈছে। জ্বলোৱা বেছি হোৱা নাই, একদম মোৰ জোখৰ হৈছে। টেষ্টিং কেছ দেখাম। আমাৰ মানে মানুহবোৰ আজিকালি ক'ত থাকে, এইয়া চাওক, এই আন্ধাৰত। কাৰণ ফেচবুকত ষ্টৰি দিবলৈ এতিয়ালৈকে নেটৱৰ্ক মানে কাৰণে এই আন্ধাৰত চাওক, এইয়া স্পটেড এনেকে বহি থাকে দিনটো ৰাতিটো। ফেচবুক অকল ফেচবুক। সেয়া হৈ গৈছে। মায়ে আজিকালি মোবাইলটোৰ লগত বহুত ব্যস্ত থাকে কিন্তু দেই, দেখিছে আপোনালোকে কেনেকে মোবাইলটোৰ লগত লাগি থাকে। নহলে কিহত থাকিম, টিভি নাই, বেলেগ কাম নাই, মোবাইলটোকে অকমান চাওঁ, নহলে কি কৰিম। আৰু এতিয়া ওচৰৰ খুৰীক মাতিছো ভাত খাবলৈ। মাকে দি থাকো মোবাইলত, আৰু কি কৰিম। মাক কি বুলি কয়, একদিন বহুত ৰখি দিলে। এতিয়া আমি ভাত চাত বাঢ়িব, ব'লা ভাত চাত বাঢ়িবা, ব'লা ব'লা ব'লা। যাবলৈ মানে নিবিচাৰে, মানে ফোনটো লৈ ব্যস্ত এনি টাইম। টেঙা নাই নেকি? এতিয়া আমাৰ খুৰা টেঙা অভিযানত গৈছে টৰ্চ লৈ ৰাতিখন। টেঙা খোৱা নাই বহুত দিন, টেঙালে মনত পৰি গৈছে। কাৰণ টেঙা খাই মই বহুত ভাল পাওঁ, সেইকাৰণে। নিৰঞ্জন দা আমাৰ ফোনত ব্যস্ত হৈ গ'ল। চব আজিকালি ফোনতে ব্যস্ত হৈ যায় যে। আমাৰ নিৰঞ্জন দা ফোনত ব্যস্ত হৈ গ'ল এতিয়া, কি বা চাই আছে। আমাৰ সেই খুৰা যোগাৰ কৰিছে যাবলৈ টেঙা আনিবলৈ। গাম্বুত খাবলে আমাৰ মা সখীয়ে কালহী আমাৰ মা সখীয়েক দেই, একদম এৰি থাকিব নোৱাৰে এতিয়া, নলগা সখীয়েক। হৈ গ'ল ভাত খাবলে, মাংস আনি গ'ল, টেঙা আহি গ'ল, দৈ আহি গ'ল, ভাত আহি গ'ল। এতিয়া মানুহকেইটা আহিবলৈ বাকী আছে। আমাৰ দৈ, পানী অলপো নাই দৈটো। আশীৰ্বাদ এটা দিব লাগে নি ৰাম বুলি? এয়া আমাৰ চিফ ৰান্ধনী হেল্পাৰ আমাৰ এয়া। হৈ গ'ল, এতিয়া খানা আৰম্ভ কৰি দিয়ক সোনকালে সোনকালে। অন্ন লওক আৰু অন্নমুঠি লওক। মোৰ চাই চাই দেখি দেখি লোভ লাগি গৈছে, খাবলৈ পোৱা নাই। চবে খাইছে এয়া খানা, তো ময়ো ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, ভিডিঅ'জবোৰ চাব, আৰু কেনেকুৱা পালে জনাব কমেণ্ট বক্সত, আৰু কেনেকৈ মই ভাল কৰিব পাৰোঁ ভিডিঅ'বোৰ সেইটো ক'ব। আজিলৈ ৰাখি দিওঁ ইমানতে। বাই বাই, গুড নাইট কৈ দিয়া চবে। ৰাখিছো এতিয়ালৈ, বাই বাই। ভণ্টিৰ চেনেলটো চবে চাব, ভণ্টিৰ চেনেলটো গোটেইকেইটা চাব, আৰু চবে ছাবস্ক্ৰাইব কৰি দিব। চবে ছাবস্ক্ৰাইব কৰিব। ভাল লাগিব আৰু সকলো। এই কৈছে আপোনালোকে চবে চাই দিব দেই।